বৰদলৈ ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া আজি মই ফুলৰ ওচৰৰ পৰাই মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইটো হৈছে আপোনালোকে নিশ্চয় চিনি পাইছে, এইটো হৈছে নয়নতৰা ফুল। আৰু আজি মই ৰুই আছোঁ নাৰ্জী ফুল। এইটো হৈছে মোৰ মা, আৰু মই আজি নাৰ্জী ফুল ৰুই আছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইয়া মই নাৰ্জী ফুল ৰুই আছোঁ। এয়া এইজোপা ৰুইছোঁ, এয়া আৰু এইজোপা ৰোৱা হৈ গ'ল, 3জোপা ৰুলোঁ, আৰু এইজোপা আৰু এয়া ৰুবলৈ উঠাই থৈছোঁ। আৰু এতিয়া মই এয়া ফুলনি বাগিচাত আহিছোঁ। এইজোপা ফুল এয়া হৈছে মানে এনেই টাবত ৰুই থৈছোঁ। এয়া মানি প্লেণ্ট থৈছোঁ, আৰু এইজোপা ফুল দেখুৱাৰ লগতে এয়া আৰু এয়া তাৰপাছত এয়া আৰু ইয়াক হৈছে কেকটাছ ফুল, এয়া পিয়াজ ফুল বুলি কোৱা হয়। এয়া আৰু এতিয়া মই বিহু ফটোশ্বুট কৰিবলৈ ওলাইছোঁ, মানে বিহু আহিলে ন, সেয়ে বিহুৰ ফটো কেইটামান তোলোঁ বুলি ভাবিলোঁ। আৰু এতিয়া মই বিহুৰ ড্ৰেছ পোছাক কৰি ল'লোঁ। এতিয়া আমি দাদায়ে ময়ে ফটোশ্বুট কৰিবলৈ গৈ আছোঁ। আমাৰ লখিমপুৰ পুখুৰীতে ঘৰ হয়, আমাৰ পুখুৰী দেখুৱাম ৰ'ব দেই ভালদৰে। গৈ আছোঁ আমি এতিয়া ফটো তোলা ঠাইত। এইটো হৈছে সমবাই, আমাৰ লখিমপুৰ পুখুৰীৰ পাৰতে আছে পুখুৰী। এতিয়া আমি আহি পালোঁ মীনমহল। বসুদেৱৰ এইটো হৈছে আমাৰ পাৰতে থকা মন্দিৰ, আৰু মানে এইটো হৈছে মীনমহল। গৈ আছোঁ, এইটো ইমান ধুনীয়া ফুল ফুলি আছে, এয়া চাওকচোন, ইমান ধুনীয়া গোলাপ ফুল ফুলি আছে। এইবোৰ ফুল ৰুইছে ইয়াতে, আৰু গৈ আছোঁ আমি এটা। সৌটো দাদা হয় আমাৰ, দাদা ফুল হৈছে আমাৰ পুখুৰী। ধুনীয়া ফুল ফুলি আছে, ইয়াতে থৈ দিছে। এয়া আৰু এইফালে এনেকৈ নামি গৈ এনেকৈ পুখুৰীটোৰ ওচৰ পায়, আৰু ঘাট বুলি কয়। এয়া গৈ আছোঁ, আহি পালোঁ। এইটো হৈছে আমাৰ দাদা, আৰু এইটো হৈছে আমাৰ লখিমপুৰ পুখুৰী। এইটো উত্তৰ পাৰ, এইটো পূব পাৰ, আৰু এইটো দক্ষিণ, এইফালে পশ্চিম পাৰ আছে। এইডাল চাওকচোন, কেকটাছ আমাৰ লখিমপুৰ পুখুৰী পাৰতে হৈছে, আৰু এডাল আছে ক'ত গ'ল এইডাল মৰুভূমিতে থাকে। মই আজিয়ে দেখিছোঁ, মানে ইয়াতে যে হৈছে, আৰু এয়া নিজে হৈছে, ৰোৱা নাই কোনোৱে, নিজে হৈছে। এয়া আমাৰ টাবত বাই ৰুই থৈছে, আমাৰ ফুলনিত তেতিয়া দেখাইছোঁ আপোনালোকক। আৰু মানে ইয়াতে নিজে যে হৈছে, এইটো অদ্ভুত কথা দেই, মই আজিয়ে মানে এনেকৈ দেখিছোঁ। আৰু আমাৰ ইয়াতে নিজে হোৱা, ইয়াতে আহিলোঁ, আহি এতিয়া ফটোশ্বুট কৰিম, আৰু কৰা নাই, এনেই ঠাইখিনি চাইছোঁ, কোনখিনিত কৰিব পাৰিম। এয়া পুখুৰী, আমাৰ মন্দিৰ এতিয়া দেখুৱাইছোঁ আপোনালোকক। আৰু এনেদৰে মানে কাষে যাবলৈ পৰা সাজি থৈছে। এয়া এনেকৈ আহি আছোঁ আমি, ইমান ধুনীয়া লাগিছে, ইমান মজা লাগে আহি। আৰু এইফালে এনেকৈ আহিব পাৰি, আহি মানে বহুত বেছি ভাল লাগে, কাৰণ পুখুৰী বতাহটো লাগি থাকে ন, বহুত ধুনীয়া লাগে।
গৰমৰ দিনত আহিটো বেছি ভাল লাগে এটা গৰমৰ দিন হয় কিন্তু ঠাণ্ডা পৰিছে ন বৰষুণ দি আছে বহুত সেয়া এতিয়াও ভাল লাগিছে কিন্তু গৰমৰ দিনত বহুত বেছি ভাল লাগে এনেকৈয়ে আজি ভিডিঅ'টো মানে লখিমপুৰ মিনমহলৰ পৰা সমাপ্ত কৰিলোঁ আৰু বেছি দীঘলীয়া নকৰোঁ সেয়ে আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভালদৰে নেজানো আৰু কিবা যদি ভুল হৈছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত যাই শুধৰাই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব বাই